এইটো এয়াৰপৰ্টৰ ট্ৰানজিট হোটেলৰ যিটো ৰুম সেইটো মই কালি ইয়াতে আছিলোঁ আৰু আজি ব্ৰিটিছ এয়াৰৱেজৰ ফ্লাইট আছে 1 বজাত চ' উইল বি লিভিং ফৰ লণ্ডন সৰু ৰুম বাট এভৰিথিং ইজ এবছলিউটলি ফাইন আৰু পাৰফেক্ট আপুনি যদি ট্ৰানজিট কৰে এঠাইৰ পৰা আন ঠাইলৈ তেনেহ'লে দিছ ইজ এ বিউটিফুল প্লেচ টু ষ্টে কিন্তু যাবলৈ সম্পূৰ্ণৰূপে সাজু হৈছোঁ সকলো পেকিং মোৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু 3 ঘণ্টা আছে 3 ঘণ্টা 4 ঘণ্টা সময় আছে গতিকে এইকণ সময়ত লাগিবই গোটেই প্ৰচেছখিনি শেষ কৰোঁতে গতিকে ওলাইছোঁ এতিয়া নিৰান্তা এৰিম এৰি পেলাই আকৌ এক দীঘলীয়া যাত্ৰা প্ৰায় 9.5 ঘণ্টা সেই যাত্ৰা এতিয়া আৰম্ভ হ'ব লগ পাম सीट আগতে বুক নকৰাৰ কাৰণে একদম লাষ্টৰ সিটত বহিছোঁ একদম লাষ্ট মই পিছত নাই আৰু এইটো লগ পালোঁ তাকে তই লিপিক ফোন কৰিবি নে কৰিম মোপা কৰিলে এতিয়া বাহিৰ অ'কে get this out okay you get this out একো কৰিব নালাগে তই এইটো ইয়াত কানেক্ট কৰি দে okay হৈ গ'ল এইটো এটা গ্ৰীণ হৈ যাব ব্লুটো এইটো মানে প্ৰিপেয়াৰিং হৈ আছে গ্ৰীণ হ'লে মানে গ্ৰীণ হ'লে এইটো হৈ গ'ল নহয় ব্লু এয়া গ্ৰীণ হৈ গ'ল নহয় চ' ইট ইজ ষ্টাৰ্টিং টু চাৰ্জ okay সেইটো চ' এইকেইটা টেছলাৰ কেইটা চ' এইটো তাৰমানে এইটো মোৰ এপটোৰ লগত কানেক্টেড আছে বেলেগৰ লগত হ'লে তাত যিকেইটা চাৰ্জাৰ দেখিছিলে যে তাত যোৱা হ'লে মই পে' কৰিব লাগিলেহেঁতেন সেইটো হ'লে এক্টিভেট হ'লহেঁতেন তাৰপিছত আহি লগা ইয়াত একো নাই ইয়াত মোৰ গোটেই তোৰ যিহেতু গাড়ীখনো টেছলাৰ হয় দে অল কানেক্টেড চ' মোৰ কাৰ্ড চাৰ্ট চব তাতে এড হৈ আছে পে'মেণ্ট চ' এইটো হৈ গ'ল ডাইৰেক্ট হেৰি হৈ থাকিব কাৰ্ড পে'মেণ্ট চব কানেক্টেড অট'মেটিকেলি হ'ব মই একো কৰাৰ দৰকাৰ নাই অ'কে সেইটো চ' দিছ ইজ গুড ইজি ক'লোৱে নহয় তোৰ টেছলাৰ এইটো চিপেষ্ট আৰু 37p তাৰমানে 1 কিলো ৱাটত তোৰ 37p মানে তোৰ কিমান 37 টকা আৰু তেনেকৈ ধৰ আৰু সেইটো 37 টকাত তোৰ 4 to 5 মাইলছ যাব এইফালে বাৰ্মিংহাম এইফালে লেষ্টাৰ এতিয়া এই ৰাস্তাটো ধৰ মই জানো যে কেমেৰা নাই মই কাৰণে অলপ স্পীডটো বঢ়াই দিব পাৰোঁ চ' সেইটো কৰি কৰি আহি যেতিয়া আমি আগতে বেলেগত আছিলোঁ কিন্তু যেতিয়া ঘৰ কিনিবলৈ হ'ল
তেতিয়া আমি এইটো ডিচাইড কৰিলোঁ ন আমি ঘৰ ইয়াতে কিনিম আৰু ফিউচাৰটো সেইটো ভাবিম আৰু তেতিয়া ফাৰ্ষ্ট ঘৰটো আমি ইয়াতে কিনিলোঁ চ' তাৰপিছতে তোৰ আৰ্ণা তেতিয়া তোৰ প্ৰি স্কুলৰ পৰা ইয়াতে স্কুল পালে স্কুল পোৱাৰ পিছত আৰু আমাৰ ঘৰটো মানে হাৰ্ডলি 5 মিনিটছ ৱাক আৰু এইটো আমাৰ ঘৰ কোনটো এইটো লেফ্টটো অঁ বাছ কাইটো গাড়ী ক'ত ৰাখোঁ মোৰ 2খন গাড়ী ইউজুৱেলি সোমাই যায় কিন্তু এই ঘৰৰ কাম হৈ থকাৰ কাৰণে তোৰ এইটোৱে আমাৰ কুটি